हेलो एवरीवन আজি মোৰ বহুত মিঠা খাবলৈ মন যোৱাৰ বাবে ভাবিলো আবেলি সকলোৱে খাব পৰাকে সেৱৈ অলপ বনাও কেইদিনমান আগত বজাৰলৈ যাওঁতে ৰোস্টেড কৰা সেৱৈ পেকেট এটা আনিছিলো পেকেটটো দেখি মানুহজনে সুধিয়ে আছিল কেতিয়ানো বনাম বুলি আজি মোৰো বহুত মিঠা খাবলৈ মন গল সেই কাৰণে ভাবিলো আবেলি সকলোৱে খাব পৰাকে সেৱৈকে বনাও সকলোৱে একেলগে বহি খাইও ভাল লাগিব যেহেতু মই ৰোস্টেড সেৱৈ লৈছো সেই কাৰণে পেনখনত ঘি খিনি দি সেৱৈখিনি দিয়াৰ পিছত বেছি সময় ভাজি থকা নাই অলপ সময় লৰুৱাৰ পিছতে চেনিখিনি দি গাখীৰখিনি দি দিছো তাৰ পিছত ড্ৰাই ফ্ৰুটছ খিনি দি গাখীৰখিনি উতল অহাৰ লগে লগে গেছটো অফ কৰি দিছো ঘৰত গেষ্ট আহিলেও ডিজাৰ্ট হিচাপে দিবলৈ 5 মিনিটতে বনাই ৰেডি কৰিব পাৰিছে পিছে আজি বতৰটো বহুত ভাল বহুত দিন পখৰ ৰ'দৰ পিছত কোনোমতে বৰষুণ পেলাই বতৰটো অলপ ঠাণ্ডা কৰিছে এনেকুৱা বতৰত হয় মিঠা নহলে স্পাইসি কিবা এটা খাবলৈ মন যায় তাতে যদি ঘৰত গোটেইকিজন সদস্য থাকে তেনেহলে একেলগে খোৱাৰ মজা আৰু বাঢ়ি যায় যি কি নহওক যেনতেনকে সেৱৈখিনি বনালো আৰু পিছে দেতা আৰু মানুহজনে খাই বলে ভালেই পাইছে এনেকুৱা বতৰত আপোনালোকে কি খাই ভাল পায় মোক কমেন্টত জনাব দেই ওকে ষ্টে টিউন গাইজ বাই বাই